हेलो एवरीवन आज रातिपुवाई ओलालो डक्टৰৰ ওচৰলৈ যিয়ে মোৰ মিনি ব্লগ চাইছে তেওঁলোকে গম পায় মোৰ থাইৰয়ডটো অকমান বাঢ়ি গৈছিলে অকমান নহয় অলপ বেছিয়ে বাঢ়িছিলে সো ভাবিলো আজি চেকআপটো কৰি আহো গণেশগুৰিত থকা আদিত্য স্কয়াৰত আহিলো অভয়া ইয়াতে ডক্টৰ আদিত্য গৌতম বহে তেওঁ খুব ভাল বুলি শুনিছো সো দেখুৱাবলৈ আহিলো অকমান ভয় ভয় এটা লাগি আছে কিবা কয় বুলি সো দেখুৱাই ললো ডক্টৰক আৰু মানে ভবাটোৱে হ'ল ডক্টৰে কৈছে যে একদম সিৰিয়াস হ'ব লাগিব এতিয়া থাইৰয়ডৰ মেডিচিনটো পুৰা ৰেগুলাৰলি খাব লাগিব একেবাৰে স্কিপ নকৰাকে তেনেকুৱা একো বিশেষ মানে চিন্তা কৰিবলগীয়া নহয় যদিও সৰু এটা মানে চিন্তা এটা আছে মই পিছত কেতিয়াবা লং ব্লগত আপোনালোকক জনাম বাৰু আৰু মনটো অকমান ভাল কৰিবলৈ ইভিনিং আমি আহিলো নেহেৰু পাৰ্ক আৰু মাইৰাও খুব ভাল পালে আৰু মোৰো মনটো অকমান ভাল লাগিলে দীঘলী পুখুৰীৰ কাষতে থকা সবৰে ফেমাস আৰু সকলোৱে জানে স্পাইৰেল পটেটো খালো আৰু কিবা কিবি খাই ঘৰলৈ বুলি উভতি আহিলো সো আজিলৈ আহিছো বাই বাই